গোটেই অসমবাসী তথা ভাৰতবাসী আৰু গোটেই পৃথিৱীবাসীকে আমি আজিৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আমি নৱবৰ্ষৰ ওলগ জনাইছোঁ। আৰু আজি আমি বিভিন্ন দল সংগঠন, জাতীয় দল সংগঠন, আছু, আছা, আক্ৰাছু, ABMছু আৰু শালবাৰী মহকুমা সাংবাদিক সন্থাকে ধৰি আমি এটা ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, য'ত নেকি আমি নৱবৰ্ষৰ শুভেচ্ছা আমাৰ মানাহৰ যিসকল পৰ্যটকসকল ইয়াতে আহিছে, বাহিৰৰ পৰা দেশ বিদেশৰ পৰা আহিছে, তেওঁলোকক আমি অসমীয়া স্বাভিমান গামোচাৰে আৰু এটা গছপুলিৰে আমি সম্বৰ্ধনা জনাইছোঁ। লগতে যিসকল বুদ্ধিজীৱী আমাৰ ইয়াতে মানাহৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে, তেওঁলোকক আমি নৱবৰ্ষৰ ওলগ হিচাপে আজিৰ এই দিনটো আমি উদযাপন কৰিছোঁ। আৰু ইয়াত আমাৰ যিসকল পৰ্যটক বাহিৰৰ পৰা আহিছে, তেওঁলোকক আমি একোটাকৈ গছপুলি দি পেলাই আৰু এখন ফুলাম গামোচাৰে নৱবৰ্ষৰ ওলগ জনাই আমি এইটোৱে মেছেজ দিব খোজোঁ যে ভৰাখন যাতে আমাৰ সেউজীয়া হৈ থাকক সদায়, কিয়নো গছ থাকিলেহে মানুহ থাকিব, গছ নাথাকিলে মানুহ জীয়াই নাথাকিব। তাৰে এটা প্ৰচেষ্টাই হাতত লৈ পেলাই আজি আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। প্ৰথম দিনটোতে আমি গোটেই অসমবাসীলৈ আমাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিভিন্ন ছাত্ৰ সংগঠন, ABMছু, আছা, আক্ৰাছু, আছু আৰু শালবাৰী সাংবাদিক সন্থাৰ তৰফৰ পৰা এটি ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। গছপুলি আৰু গামোচা দি বিভিন্ন পৰ্যটক তথা বন বিভাগৰ লগত জড়িত থকা বা মানাহ পৰ্যটনৰ লগত জড়িত থকা বিভিন্ন ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আৰু এটা সুন্দৰ মেছেজ দিলোঁ যে আমি গছপুলি ৰোপণ কৰিব লাগে আমাৰ ভৱিষ্যত প্ৰজন্ম তথা মানাহৰ সুৰক্ষাৰ কাৰণে এটা ভাল মেছেজ আমি ৰাইজক দিলোঁ। আৰু কাৰ্যসূচীটো সফলভাৱে সম্পূৰ্ণ হ'ল। এইখিনি গোটেই অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু শালবাৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন জাতীয় দল সংগঠন, শালবাৰী মহকুমা সাংবাদিক সন্থাৰ লগতে এই অঞ্চলৰ যিসকল সামাজিক দায়বদ্ধ মানুহ আছে, তেওঁলোকৰ লগত আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এক ব্যতিক্ৰমিক সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰয়াস কৰিছিলোঁ। ইতিমধ্যে হৈ গ'ল। আৰু একোটা আপোনাৰ গছপুলি গামোচাৰে আমি পৰ্যটকক সম্বৰ্ধনা জনাইছোঁ। এটা কথা আমি জানো যে গছ থাকিলেহে মানুহ থাকিব, এই কথাটো আমি সৰুৰ পৰা আজিলৈকে কিতাপত পাই আহিছোঁ, তাৰে এক প্ৰয়াস কৰিছোঁ। আৰু আজিৰ দিনটোতে আপোনালোকৰ যোগেদি এটা মেছেজ দিব বিচাৰোঁ যে সকলোৱে যাতে আজিৰ দিনটোত কমচে কম একোটাকৈ গছপুলি ৰোপণ কৰে। গোটেই অসমবাসী তথা ভাৰতবাসী আৰু গোটেই পৃথিৱীবাসীকে আমি আজিৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আমি নৱবৰ্ষৰ ওলগ জনাইছোঁ। আৰু আজি আমি বিভিন্ন দল সংগঠন, জাতীয় দল সংগঠন, আছু, আছা, আক্ৰাছু, ABMছু আৰু শালবাৰী মহকুমা সাংবাদিক সন্থাকে ধৰি আমি এটা ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, য'ত নেকি আমি নৱবৰ্ষৰ শুভেচ্ছা আমাৰ মানাহৰ যিসকল পৰ্যটকসকল ইয়াতে আহিছে, বাহিৰৰ পৰা দেশ বিদেশৰ পৰা আহিছে, তেওঁলোকক আমি অসমীয়া স্বাভিমান গামোচাৰে আৰু এটা গছপুলিৰে আমি সম্বৰ্ধনা জনাইছোঁ। লগতে যিসকল বুদ্ধিজীৱী আমাৰ ইয়াতে মানাহৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে, তেওঁলোকক আমি নৱবৰ্ষৰ ওলগ হিচাপে আজিৰ এই দিনটো আমি উদযাপন কৰিছোঁ। আৰু ইয়াত আমাৰ যিসকল পৰ্যটক বাহিৰৰ পৰা আহিছে, তেওঁলোকক আমি একোটাকৈ গছপুলি দি পেলাই আৰু এখন ফুলাম গামোচাৰে নৱবৰ্ষৰ ওলগ জনাই আমি এইটোৱে মেছেজ দিব খোজোঁ যে ভৰাখন যাতে আমাৰ সেউজীয়া হৈ থাকক সদায়, কিয়নো গছ থাকিলেহে মানুহ থাকিব, গছ নাথাকিলে মানুহ জীয়াই নাথাকিব। তাৰে এটা প্ৰচেষ্টাই হাতত লৈ পেলাই আজি আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আমি আক্ৰাছু, আছা, আছু, ABMছু আৰু শালবাৰী মহকুমা সাংবাদিক সন্থাই আমি এটা পদক্ষেপ লৈছোঁ যে আমি যাতে বছৰটোৰ প্ৰথমতে সমগ্ৰ অসমবাসী, কমতাপুৰবাসী ৰাইজৰ আমি মংগল কামনা কৰিছোঁ। আৰু লগতে আমাৰ মানাহক লৈ যি পৰ্যটকসকল আহে, তেওঁসকলক আমি আজি গামোচাৰে আৰু গছপুলি দি সন্মান জনাই যে সকলোৰে ভৱিষ্যত ভাল হওক, আমাৰ মানাহৰ ভৱিষ্যত ভাল হওক। আৰু আমি গছ গছনি, জীৱ জন্তু জীয়াই ৰখাৰ কাৰণে আমি ৰাইজক এটা সজাগতা দিয়া প্ৰয়াস কৰি আমি গছপুলি ৰোপণ কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে ৰাইজক আমি আহ্বান জনাইছোঁ। আজি আমি মানাহৰ দল সংগঠনে, আছু, আছা, ABMছু, আক্ৰাছু, সাংবাদিক সন্থা, আমি গোটেই ৰাইজ মিলাই আজি এটা অনুষ্ঠান ব্যতিক্ৰমী হিচাপে আমি অনুষ্ঠিত কৰিলোঁ। আৰু এইটো হ'ল আমি ৰাইজৰ মাজত সজাগ কৰাৰ কাৰণে, পৰিৱেশ সংৰক্ষণৰ কাৰণে আমি গছপুলি একোটা আৰু সম্বৰ্ধনা দিছোঁ গেষ্টক। যিসকল মানাহৰ ফুৰিবলৈ আহিছে তেওঁলোকক দিছোঁ, যাতে এই পৰিৱেশটো গোটেই মেছেজ এটা যাওক যে গোটেই পৃথিৱী আমি গ্ৰীণ কৰি ৰাখিব লাগিব, তেতিয়াহে আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম আমি পৰিৱেশ। আৰু পৰিৱেশ যেতিয়া সংৰক্ষণ হ'ব, তেতিয়াই আমি নিজৰ সুস্বাস্থ্য পৰিৱেশ এটা গঢ়িব পাৰিম। তো সেইটো এটা মেছেজ প্ৰয়াস কৰিছোঁ। আৰু নৱবৰ্ষৰ প্ৰথম দিনতে আমি সেইটোৰ কাৰণে বাছি লৈছোঁ, কাৰণ 2023 চন আমাৰ কাৰণে খুবেই ভাল হওক।
খুব এটা ভাল এটা পৰিৱেশ আহক আমাৰ মাজত যিবিলাক মানে আহিবলগীয়া দুখ গুণ বা যিখিনি মানে বেমাৰ আজাৰ এইবোৰ দূৰ হওক সেইটোৱে কামনা কৰি আমাৰ মাজত মানে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ।